Hello friends, আজি মই দ্য ভইচ অফ ৰেইন পয়েমটো ডিছকাছ কৰিম। এইবাৰ ফাৰ্ষ্ট ইউনিট টেষ্টত এই চেপ্টাৰটো চিলেবাছ আছে আৰু ইয়াৰ পৰা বহুতখিনি অলৰেডি প্ৰশ্ন আহিব। এতিয়া মই এই দ্য ভইচ অফ ৰেইন ইয়াৰ অৰ্থটো হৈছে এটা বৰষুণৰ মাত। বৰষুণৰ ওপৰত এই কবিতাটো কি আছে, বৰষুণ আৰু কবিৰ মাজত কি মহত্ব আছে ইয়াকে বুজাব খুজিছে কবিতাটোত। সেইবাবে আজি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহা ডিছকাছ কৰোঁ। দ্য ভইচ অফ ৰেইন মানে হৈছে এটা বৰষুণৰ মাত। কবিজনৰ নাম হৈছে ৱান উডমেন। এণ্ড হু আৰ্ট দাও, আৰু কোন তুমি। আৰ্ট দাও মানে হৈছে এটা পুৰণি শব্দ, সংস্কৃতিৰ পুৰণি শব্দ। ছেট আৰ টু দ্য চফ্ট ফলিং শ্বাৱাৰ। চফ্ট ফলিং মানে হৈছে কোমলকৈ পৰি থকা। শ্বাৱাৰ মানে হৈছে যেনেকৈ বাথৰুমত থকা শ্বাৱাৰ এটাৰ পৰা যেনেকৈ পানী পৰি থাকে, ঠিক তেনেকৈ বৰষুণ জাকক শ্বাৱাৰ বুলি কোৱা হৈছে। ছেট আৰ টু দ্য চফ্ট ফলিং শ্বাৱাৰ মানে মই সেই কোমলকৈ পৰি থকা বৰষুণ জাকক ক'লোঁ। হুইচ ষ্টেং টু টেল, হুইচ মানে যিটো, ষ্টেং টু টেল মানে আচৰিত। গেভ মি এনচাৰ, যিটো আচৰিত যেন লাগিলেও সি মোক উত্তৰ দিলে। এজ হাই ট্ৰেঞ্চলেট, যিটো তলত অনুবাদ কৰা হৈছে। আই এম দ্য পয়েম অফ আৰ্ট, মই পৃথিৱীৰ কবিতা মানে বৰষুণ জাকে কৈছে। ছেড দ্য ভইচ অফ দ্য ৰেইন, এই বৰষুণ জাকে মানে কৈছে মই পৃথিৱীৰ কবিতা। এটাৰ্নেল আই ৰাইজ ইম্পালপেবল আউট অফ দ্য লেণ্ড এণ্ড দ্য বটমলেছ চি, মানে কৈছে এটাৰ্নেল মানে চিৰদিন, ৰাইজ মানে উদয় হোৱা, ইম্পালপেবল মানে হৈছে চুব নোৱাৰে, মানে মই সদায় ভূমি বাহিৰত আৰু তললৈকে সাগৰৰ পৰা ওপৰলৈ উঠোঁ, যিটো কোনো মানুহে মোক চুব নোৱাৰে। বটমলেছ চি মানে তললৈকে সাগৰ আৰু ভূমি বাহিৰৰ পৰাতো ওপৰলৈ উঠি যায়, কিন্তু তাক কোনেও চুব নোৱাৰে। মানে ভাৱখিনি এনেকৈ ঢৌ ওপৰলৈ উঠি যায়, সেই ঢৌটো কোনেও চুব নোৱাৰে বুলিছে। আপৱাৰ্ড টু হেভেন, আপৱাৰ্ড মানে ওপৰলৈ উঠি যোৱা, হেভেন মানে হৈছে স্বৰ্গ, মানে স্বৰ্গৰ ওপৰলৈ উঠি যায়। ৱেন্স ভেগুৱেলি ফৰ্ম, য'ৰ পৰা মানে মই ওপৰলৈ উঠি যাওঁ, মানে স্বৰ্গৰ ওপৰলৈ উঠি যাওঁ আৰু মানে অস্পষ্টভাৱে গঠিত হওঁ। ভেগুৱেলি মানে অস্পষ্ট, ফৰ্ম মানে অস্পষ্টভাৱে গঠিত হওঁ। অল টুগেডাৰ চেঞ্জ মানে সম্পূৰ্ণৰূপে সলনি হওঁ। এণ্ড য়েট দ্য ছেম মানে বুজাইছে সম্পূৰ্ণৰূপে সলনি হওঁ যদিও এণ্ড য়েট দ্য ছেম মই একেটাই হৈ থাকোঁ। মানে স্বৰ্গৰ ওপৰলৈ উঠি যাওঁ, আকৌ জয়ৰ পৰা স্বৰ্গৰ ওপৰলৈ উঠি যাওঁ আৰু অস্পষ্টভাৱে গঠিত হওঁ মই, কিন্তু সম্পূৰ্ণৰূপে সলনি হোৱাৰ পিছতো মই একেটাই হৈ থাকোঁ। আই ডিষ্টেণ্ড টু লেফ্ট দ্য ডাউটছ, লেফ্ট মানে হৈছে ধোৱা, মানে গা ধোৱা যেনেকৈ ধুই পেলোৱা সেনেকুৱা নিচিনা। ডিষ্টেণ্ট মানে হৈছে নামি অহা, মই নামি আহোঁ এই খৰাংবোৰ, ডাউট খৰাং ধোৱাবলৈ নামি আহোঁ, এই খৰাংবোৰ ধোৱাবলৈ নামি আহোঁ। এটমিক ডাষ্ট লাইট, এটমিক মানে হৈছে সৰু সৰু ধূলিকণা, ডাষ্ট লাইট মানে ধূলি মানে ধূলিকণাবোৰ কথা আছে। এই ধূলিকণাবোৰ আৰু খৰাং বতৰবোৰক মই ধোৱাবলৈ আহোঁ। অফ দ্য গ্ল'ব, এই সকলোবোৰক মানে মই ধোৱাবলৈ আহোঁ বুলি বৰষুণ জাকে কৈছে। এণ্ড অল ডেট ইন দেম উইথআউট মি ৱেষ্টছ অনলি লেটেণ্ট আনবৰ্ণ, লেটেণ্ট মানে হৈছে শুকান, আনবৰ্ণ মানে হৈছে অজাত, মানে অজীৱ মানে। এণ্ড অল ডেট ইন দেম উইথআউট মি ৱেষ্টছ অনলি মানে কৈছে আৰু মোৰ অবিহনে কোনো বস্তু মানে হেৰি নাছিলে, জন্ম হোৱা নাছিলে, সকলো শুকান আছিল বুলি কৈছে। এণ্ড ফৰ এভাৰ বাই ডে এণ্ড নাইট, আৰু সদায় দিনে নিশাই, বাই ডে এণ্ড নাইট মানে দিনে নিশাই। আই গিভ বেক লাইফ টু মাই অ'ন এগেইন, আৰু মই মোৰ নিজৰ জীৱনটো উৎপত্তিস্থলক ঘূৰাই দিবলৈ কৈছে। অৰিজিন মানে মূলীয় ওৱান মানে নিজৰ হৈছে, নিজৰ মানে জীৱনটোক মানে উৎপত্তিস্থলক ঘূৰাই দিব, মানে পৃথিৱীক ঘূৰাই দিবলৈ হৈছে। এণ্ড মেক পিয়'ৰ এণ্ড বিউটিফুল ইট, পিয়'ৰ মানে হৈছে বিশুদ্ধ, আৰু বিউটিফাই মানে হৈছে সৌন্দৰ্য, আৰু মই শুদ্ধ কৰি দিলোঁ আৰু সৌন্দৰ্য কৰি দিলোঁ বুলি কৈছে। ফৰ চং উইচিং ফ্ৰম ইজ বাৰ্থ প্লেচ আফটাৰ ফুলফিলমেণ্ট ৱেণ্ডাৰিং, মানে কৈছে
যে এটা গান যেতিয়া জন্ম লাভ কৰে তেতিয়া তাৰপিছত সেই গানটোত সকলোতে মানে সিঁচৰিত হৈ যায়, বিয়পি যায়। তেতিয়া কোনোবা মানুহে ভাল পাবও পাৰে বা নাপাবও পাৰে। ৰেক অৰ আনৰেক ডুলি উইথ লাভ ৰিটাৰ্ণ, সেই গানটো মানে কোনোবা ভাল পাবও পাৰে বা নাপাবও পাৰে, তথাপিতো সেই গানটো ওলাবই। ভাল পোৱা সকলোৰে বাবে ওলাব, বেয়া পোৱা সকলোৰে বাবে ওলাব। এই গানটোৱে কাকো কেয়াৰ নকৰে, মেটাৰ নকৰে, কাকো ওলাবই। ঠিক তেনেকৈ এই বৰষুণজাকক কোনোবাই ভাল পাবও পাৰে বা নাপাবও পাৰে। যেনে বৰষুণজাক পোৱাৰ লগতে কিছুমানৰ ক্ষতি হয়, কিছুমানৰ ভাল হয়, কিছুমানে বেয়া পাবও পাৰে, কিছুমানে ভাল পাবও পাৰে। ঠিক তেনেকৈ বৰষুণজাক মানে পৰিবই, বৰষুণজাকেও কাকো মেটাৰ নকৰে, কাকো কেয়াৰ নকৰে, তাকে ক'বলৈ বিচাৰিছে। তো আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিলোঁ। থেংক ইউ।